আমাৰ দাদা এজন হাই প্ৰেছাৰত ঢুকাই থাকিল। গতিকে আমাৰ পৰিয়ালবিলাক হ'ল সংঘৰী মানুহ, মই ধৰ্মৰ মানুহ। এয়া বেলেগকৈ পাতিবলগীয়া আছে। বোলো গৰুজনীকে বোলো দি লওঁগৈ, আজৰি হৈ লওঁ। এয়া ৰভাখন দি হৈছে। এয়া আমাৰ গাঁৱৰ ঘৰ মোহাৰি আছে। এইটো হ'ল এয়া ভকত আহি নাম राम मोय बतरे भोला के रोधे रे राम कहर रपद सुरिला हरि रे हरि নাম গুণ গাই থকাতে হঠাতে এখন অটো আহি আমাৰ 100 মিটাৰ দূৰত এক্সিডেণ্ট হ'ল। কোনো নিহত নহ'ল, 3-4জন আহত হ'ল। এতিয়া মানুহ গেদাৰিং হৈ আছে। দুখ পালে কিছু লোকে। ড্ৰাইভাৰজন শুনিছোঁ মদ খাই আছিলে বোলে। স্মৃতি মানে ৰাখি থৈ দিওঁ আৰু কৃষ্ণ হেৰি বৰ ধুনীয়াকৈ আছে। আগবাঢ়িছে কেনে গুদাম নে পান কিলোমিটাৰ আছে। পাত লাগে নে পান পান এই ভিতৰত খবৰ দিব লাগিব। হাই গাইস আজি ওলাব লাগিব কিন্তু মোবাইলত হে তুই তো পাৰিবা বাই বাই খাওঁ বুলি আমি এটা গছ নেকি বুঢ়ী গাছ আহিলা কৃষ্ণ স্মৃতি ৰাখিছোঁ স্মৃতি